এতিয়া মই উপস্থিত আছো ছাৰৰ কোঠালিত ছাৰে হেনো আজি মোক এটা সাৰপ্ৰাইজ দিব কিবা এটা গিফট দিব আপোনাক ঠিক সাৰপ্ৰাইজ নহয় আপোনাক এইটো দিব লাগে মই এইটো মই নিজকে আকৌ পুনৰ গৌৰৱ অনুভৱ কৰিছো ইয়াতে আমাৰ গুৱাহাটী বড়ো এছ'চিয়েশ্যনে এই কিতাপখন উলিয়াইছে ইমিনেণ্ট বড়ো পাৰ্চনেলিটিজ বিশেষ ব্যক্তিৰ 22 জনৰ ইয়াতে আত্মজীৱনী ইয়াতে সন্নিৱিষ্ট হৈ আছে আৰু মই সৌভাগ্যৱান মই গৌৰৱ ফিল কৰিছো এই 22 জনৰ ভিতৰত প্ৰথম ভলিউমত মোৰ নামটো ডক্টৰ যোগেশ দেৱীৰ নামটো ইয়াত সন্নিৱিষ্ট হৈছে আৰু মই এতিয়া এটা প্ৰস্তুতি লৈছো মোৰ এইটো যে চুমু আত্মজীৱনী এইটো মোৰ এটা গোটেই আত্মজীৱনীৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰাৰ কাৰণে গুৰু মই আপোনাক এইটো দিলো আপোনাৰ কাৰণে বহুত ধন্যবাদ ছাৰ আপোনালোকে নিশ্চয় ছাৰৰ বিষয়ে জানে যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই তেওঁলোকে জানে ছাৰ মোৰ বছ হয় আৰু অসম গৌৰৱ হয় পৃথিৱীৰ ক'ত যোৱা নাই ছাৰে বহুকেইখন কিতাপো লিখিছে গতিকে ছাৰৰ বিষয়ে পিছলৈকে আমি বহুখিনি জানিম ছাৰ হ'ল এটা জিতা জাতৰ লিজেণ্ড এই যে এমিনেণ্ট বড়ো পাৰ্চনেলিটিজ এমিনেণ্ট শব্দটো মোৰ কাৰণে খুব এটা ডাঙৰ শব্দ ছাৰ ইয়াত কাৰ নাম সন্নিৱিষ্ট হৈছে আৰু কি ভিত্তিত এইটো ইয়াত সন্নিৱিষ্ট কৰা হয় আচ্ছা চাওক মই নিজে ফিল কৰিছোঁ আমাৰ বহুত তাৰমানে তেনেকুৱা কাম কৰিলেও কোনো তেওঁলোকে বায়'ডাটা তেওঁলোকে নিলিখে নিজৰ বায়'ডাটা নিলিখে নিজৰ কৰ্মৰাজিৰ ওপৰত কোনো তাৰমানে তেনেকুৱাকৈ ডকুমেণ্টছ তাৰমানে আকাৰে তেখেতলোকে লিপিবদ্ধ নকৰে মই এতিয়াও কম আহ্বান কৰিম অন্ততঃ আমাৰ যিসকল তাৰমানে তেনেকুৱাকৈ অলপ উঠি অহা তেওঁলোকে প্ৰথমৰ পৰাই আৰম্ভ কৰিবলৈকে তেওঁৰ বায়'ডাটাখিনি লিখি যাবলৈ আৰু সিটোৱে গৈ এটা পিছত বিশেষভাৱে সমাজৰ কাৰণে উপকৃত হোৱা এটা গল্প বা ষ্টৰী হিচাপে হয় আৰু ময়ো নিজেও ভাবা নাছিলোঁ মই যে এইটো এটা কাহিনী হ'ম মই ভাবা নাছিলোঁ মোৰ কৰ্মৰাজিখিনিয়ে আগুৱাই আনি যিটো নেকি এইটো প্ৰথম ভলিউম 1ত যিটো নেকি ইমিনেণ্ট বড়ো পাৰ্চনেলিটিজ বিশেষ বড়ো ব্যক্তিসকলৰ ওপৰত কিবা কৰিছে আত্মজীৱনী সেই 22 জনৰ ওপৰত মোকো নিৰ্বাচিত কৰি আমাৰ গুৱাহাটী বড়ো এছ'চিয়েশ্যনে তেওঁলোকে মোলৈ অনুৰোধ কৰিলে লিখি পঠিয়ালে যে আপুনিও আপোনাৰ আত্মজীৱনী পঠিয়াব লাগে সেই বুলি আৰু ইয়াত এইখন কিতাপত 22 জনৰ যিখিনি আত্মজীৱনী আছে গোটেই দীঘলীয়াভাৱে বিতংভাৱে নাই কিন্তু চুমুভাৱে সাৰাংশভাৱে এতিয়া মোৰ ক্ষেত্ৰতে মই চুমুভাৱে গোটেইখিনি কিবা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই ক'ম আৰু মোৰ আত্মজীৱনীৰ ওপৰত দূৰদৰ্শনেও তেনেকুৱাকৈ বায়'পিক তেওঁলোকে ৰেকৰ্ডিং কৰি বহুবাৰ প্ৰচাৰ কৰি আহিছে আৰু এইটো নেকি প্ৰথম যিটো নেকি ভলিউম 1 সেইটোৰ আমাৰ যিসকল বিশেষ ব্যক্তিৰ ইয়াতে সন্নিৱিষ্ট হৈছে মই নামবোৰ গাই গৈছোঁ তেখেত হ'ল ৰঞ্জিত শেখৰ মুছাহাৰী আমাৰ গভৰ্ণৰ আছিলে হৰিশংকৰ ব্ৰহ্ম তাৰপিছত হ'ল উপেন্দ্ৰ চন্দ্ৰ বড়ো হৰিদাস কছাৰী জনক জংকাৰ নাৰ্জাৰী ভাস্কৰ মুছাহাৰী প্ৰদীপ কুমাৰ ব্ৰহ্ম পিনুৱেল বসুমতাৰী জনকলাল বসুমতাৰী কিশোৰ ৱাৰী ডক্টৰ অনুপ কুমাৰ বড়ো সুভাষ বসুমতাৰী অনিল বড়ো জয়ন্ত কুমাৰ বসুমতাৰী হীৰাচৰণ নাৰ্জিনাৰী যোগেশ দেউৰী তাৰমানে মই গণেশ চন্দ্ৰ ৱাৰী উৎপল ব্ৰহ্ম আৰু ইয়াৰ পিছত আছে অঞ্জলি বসুমতাৰী সঞ্জীৱ কুমাৰ নাৰ্জাৰী মনোজ বসুমতাৰী মৃদুলা বড়ো আৰু গোটেইখিনি ইয়াতে 22 জনক সন্নিৱিষ্ট কৰিছে আৰু এইখন কিতাপত এই 22 জনৰ বিষয়ে আপোনালোকে চুমু আত্মজীৱনী পাব আৰু ইয়াৰ বাদেও গুৱাহাটী বড়ো এছ'চিয়েশ্যনে কি সংগঠন কি কাম কৰিবলৈ লৈছে বা কি আগত উদ্দেশ্য ৰাখি এই এছ'চিয়েশ্যনখন গঠন কৰিছে সেইটোৰ বিষয়েও এই কিতাপত কিছু সন্নিৱিষ্ট কৰিছে মই ভাবোঁ এই 22 জনৰ যিখিনি আত্মজীৱনী সেইখিনি পঢ়ি আমাৰ উঠি অহা চামে কিছু হ'লেও এইটো অনুপ্ৰেৰণা পাব ইনস্পিৰেশ্যন পাব আৰু অন্ততঃ আমাৰ উঠি অহা চামে এতিয়াৰ পৰাই যে নিজৰ বায়'ডাটা লিখি যাব লাগে আৰু সমাজৰ প্ৰতি কিছু ভাল কাম কৰাৰ কাৰণে তেওঁলোকে অন্ততঃ অনুপ্ৰাণিত হ'ব বুলি মই আশা ৰাখোঁ ছাৰৰ মুখেৰে আপোনালোকে নিশ্চয় শুনিলে আজি যে এই যান্ত্ৰিক যুগত আৰু আমি যে ব্যৱহাৰ কৰি থকা যিটো কেমেৰাটো মই ভিডিঅ'বোৰ লৈ আছোঁ এই কেমেৰাটোৰ খুবেই গুৰুত্ব আছে কিন্তু কি কৰিছে জানে আজিকালি আমি হোৱাটছএপ চলাওঁ এইবোৰে আমাৰ এই যিটো অভ্যাস ছাৰতে গঢ়ি উঠিছিলে যাৰ কাৰণে আজি ছাৰসকলে
এই লিখা অভ্যাসটো ৰখাৰ কাৰণে আজি তেখেতসকলৰ আমি বিতং পাম কাৰণ মোবাইলত গোটেইখিনি বস্তু থাকিলেও কিতাপ আকাৰে পোৱাটো কেতিয়া সম্ভৱ নহয় মই সেইটোৱে কম আচলতে কিছুমান ডকুমেণ্ট হিচাপে থাকি যাব লাগে কিছুমান ভাল ভাল কথা কম মই ফেচবুকত আপডেশ্যন দিম কিন্তু সেইটো হ'ল এটা খন্তেকীয়া বস্তু আৰু একেৰাহে নাথাকিব যেতিয়া নেকি এইটো নিজৰ বায়' ডাটা প্ৰফাইল সেইটো যেতিয়া আত্মজীৱনীটো থাকিব আত্মজীৱনীটো থাকিলে অন্ততঃ গোটেই বিতং কিবাখিনি পাব আৰু সেইখিনি মই আচলতে দুৰ্যোধনক ধন্যবাদ জনাম তেওঁলোকে মোৰ ওপৰত বায়োপিক বনাই এইটো বহুবাৰ সম্প্ৰচাৰ কৰি ৰাজ্যক দৰ্শকক জনালে আৰু সেইটোৱে মোৰ আৰু আগুৱাই যোৱাত কৰ্মৰাজে বহুত অনুপ্ৰেৰণা জনাইছে আৰু এইখন কিতাপত বিশেষকৈ য'ত নেকি মোৰ ছবিটো প্ৰথম পেজতে দিছে গতিকে সেইটো বহুত উৎসাহ আৰু মোক অনুপ্ৰেৰণা যোগাইছে আৰু আগলৈ কিবা কৰাৰ কাৰণে আৰু মোৰ গোটেই মোৰ জীৱনৰ কাহিনীখিনি মই এটা নিজৰ আত্মজীৱনী হিচাপে পূৰ্ণ পৰ্যায়ৰ আত্মজীৱনী হিচাপে মই আৰম্ভ কৰিছোঁ আৰু এইটো অচিৰেই প্ৰকাশ পাব মই পুনৰবাৰ যুৱক যুৱতী চামক অনুৰোধ জনাম অন্ততঃ তেওঁলোকৰ এটা বায়'ডাটা দৈনন্দিন ডায়েৰী এইটো যদি মেইনটেইন কৰে আৰু ইয়াত যেনেকুৱাকৈ আপুনি কোৱা নিচিনাকৈ আমি লিখি গৈছোঁ কাৰণে ইয়াত গ্ৰন্থ আকাৰত আমাৰ জীৱনীটো পঢ়িবলৈ পাব আৰু ঠিক তেনেকুৱাকৈ এই আত্মজীৱনীবোৰে আমাৰ যুৱ চামক নিশ্চয় এইটো এটা অনুপ্ৰেৰণা জনাব আৰু হ'ল মই এই ক্ষেত্ৰত ধন্যবাদ জনাম বিশেষকৈ আমাৰ এই গুৱাহাটী বড়ো এছ'চিয়েশ্যনক তেওঁলোকে যে এইটো এটা যে ভাল পদক্ষেপ লৈছে আমাৰ সমাজত থকা যিখিনি বিশেষ অৰিহণা যোগাই অহা ইমিনেণ্ট ব্যক্তিসকল পাৰ্চনেলিটিসকলক এটা সমাজত ৰাইজৰ মাজত যে চিনাকি কৰি দিয়াৰ কাৰণে যুৱ চামক অনুপ্ৰেৰণা দিয়াৰ কাৰণে গুৱাহাটী বড়ো এছ'চিয়েশ্যনে যিটো পদক্ষেপ লৈছে তেওঁলোকক মই শলাগ লৈছোঁ আৰু মই ধন্যবাদ দিছোঁ